নমস্কাৰ সকলোলৈ বহাগ বিহুৰ শুভেচ্ছা জনাই মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইজোপি ডালিয়া ফুলজোপি ধুনীয়াকৈ ফুলিছে। এই ফুলজোপি নৱেম্বৰ মাহত আনি ৰুইছিলোঁ। নৱেম্বৰ মাহত ডিচেম্বৰ নৱেম্বৰত সাধাৰণতে ডালিয়া ফুল জকমকাই ফুলিয়ে থাকে। মই তেতিয়া আনি ৰুইছিলোঁহে। এইটো এতিয়া হ'ল এপ্ৰিল মাহ, ধুনীয়াকৈ ফুলি আছে। ডালিয়া ফুল ডিচেম্বৰ নৱেম্বৰ মাহত সাধাৰণতে ফুলিলে ভাল, তেতিয়া বৰষুণটো কম থাকে, বৰষুণ নিদিয়ে, বহুত দিনলৈ ফুলি থাকে ফুলজোপা। কিন্তু এতিয়া এপ্ৰিল মাহত বৰষুণ পায়, ফুলজোপি বেছিদিন ফুলি থাকিব নোৱাৰে। এই ফুলপাহ ডাঙৰ, চব ফুলপাহ কিমান ডাঙৰ। বৰষুণ দিলে পানী ভিৰত সিহঁতি ডালটোহেঁত ভাগি তললৈ সৰি পৰে। আগত দুজোপি ফুলি আছিলে, এজোপি হালধি আৰু এজোপি হালধীয়া আছিলে, এজোপি বেঙুনীয়া আছিলে। এজোপি হালধীয়া আছিলে আৰু এজোপি বেঙুনীয়া আছিলে। এইবাৰ চ'ত মাহত আগতীয়াকৈ বৰষুণ দিলে ফুলপাহি ফুলেহে ভাগিয়ে পৰে, দেখিলেই বেয়া লাগে। এই ফুলজোপি ফুলোতে এতিয়া আকৌ লাষ্টৰ পৰা এই বহাগৰ এইকেইদিন বৰষুণ দিয়া নাই কাৰণে ফুলজোপি সম্পূৰ্ণ ফুলিবলৈ পালে। চাওক ইমান কিপা ফুলি আছে, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা একেলগতে ফুলি আছে। বৰষুণ নাই দিয়াৰ কাৰণে ফুলজোপি ভালকৈ ফুলি আছে। বৰষুণ দিলে ভাগি পৰিবই, এইটো জনা কথা। গোলাপ ফুল সকলোৱে চিনিয়ে পায়। মই ইয়াতে ৰুই থৈ দিয়া আজি 9 মাহ হৈছে। 9 মাহত ইমান জুপি হ'ল, ফুল ফুলিছে। তাৰ কিনাৰতে এজোপি ইহঁতৰ মাকজোপি মোৰ নিজৰ ঘৰতে আছে, আগৰ ভিডিঅ'ত দেখাইছিলোঁ। এইজোপা পৰাই কাটি ইয়াতে ৰুই থৈ দিয়া আছিলে, ডাল মাটিতে ৰুই থৈ দিয়া আছে। সাৰৰ কথা জানেই, মই বৰ বিশেষ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰোঁ, গৰু সাৰহে দিওঁ, গৰু গোবৰ। তাৰ কিনাৰতে এজোপি আছে গধূলি গোপাল। এজোপি গধূলি ফুলে, পাছবেলা। এজোপিও চেহেৰাটো চব জোপোহা হৈ আহিছে। ইয়াতে এজোপি নাৰ্জী ফুল, চক পানী দি দিছোঁ, এইকেইদিন বৰষুণ দিয়া নাই। ইয়াতে ৰুই থৈ দিছিলোঁ, জোপোহা হৈ আছে। এয়া আগবোৰ ছিঙি দিওঁ, সকলোৱে জানেই বাৰু, আগবোৰ ছিঙি দিলে যিকোনো গছেই জোপোহা হয়। ইয়াতে ৰুই থৈ দিছোঁ। নাৰ্জী ফুলৰ গুটি ইয়াতে ছিটিয়াই থৈ দিছিলোঁ। এইখিনি বহুতখিনিয়ে হৈছে, বেলেগলৈ ৰুবগৈ লাগিব। তাত এনেকৈ ৰুই থৈ দিছোঁ।
পানী দি থৈ দিছোঁ। ইয়াত এইজুপি আজি ৰুইছোঁ নতুনকৈ। জোপা হ'ল নামটোকে পাহৰিছোঁ নহয় এতিয়া, খৰিকা যায় আছিলে। এইজুপি হ'ল পদুনা। এইজুপি ফুলৰ মাজতে মোৰ পদিনা আছে। এতিয়া পদিনা খাবলৈ ভাল হৈছে আৰু আমৰ কলিৰ লগত চাটনি বনাই। এইবিলাক নাৰ্জী ফুলৰ গুটি থৈ দিছিলোঁ, ইয়াতে এইবোৰ পুলি হৈ আছে। এই নাৰ্জী ফুলখিনি ফুলিলে পুনৰ এটা ভিডিঅ' দেখাম। তাৰ কাষতে আছে এইজুপি পাতবাহাৰ। এইজুপিও দেখুৱাইছিলোঁ এই আগৰ ভিডিঅ'ত। এতিয়া জোপোহা লাহেকৈ হৈছে আৰু চাওক, 1, 2, 3, 4, 5টা ওলাই আহিছে। এইজুপি তাৰ কাষতে গোলাপ। এইজুপিও 9 মাহেই হৈছে ডাল ৰোৱা। এয়া ফুল ফুলিছিলে, কাটি থৈ দিছোঁ, পুনৰ ইয়াত পোখা ওলাইছে। এইজুপি বীজ জলকীয়া আগৰ ভিডিঅ'ত দেখাইছিলোঁ। যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে দেখিছিলে। এইজুপিও এইবোৰ লাগিবলৈ ধৰিছে বীজ জলকীয়া চব। এইবিলাক লাগিছে, ইমান ধুনীয়া জোপোহা হৈছে, বহুত লাগিছে জলকীয়া। এইবিলাক দেখিছে মই গোবৰ সাৰহে দিওঁ। এইখিনি ইয়াত গোবৰ পেলাই থৈ দি আছে। এইবোৰ তাৰ কিনাৰতে এজুপি জলকীয়া। এজুপিও জোপোহা হৈ আছে। এইজুপি নানকা তাতে ৰুই থৈ দিছিলোঁ। আগৰ ভিডিঅ'ত এইজুপিও দেখুৱাইছিলোঁ। এতিয়া লাহেকৈ ফুলিবলৈ ধৰিছে আৰু। তলতে আগখিনি দিছিলোঁ, জোপোহা হৈ আহিছে তলৰ পৰা। আগখিনি দিছিলোঁ, ধুনীয়াকৈ জোপোহা হৈ আহিছে। এইকেইজুপি সৰু গোলাপ, দুটা ডাল ইয়াতে দি থৈ দিছিলোঁ আৰু কলি ওলাইছে। নতুন ডাল ওলাই আহিছে। গোলাপ ফুল মোৰ মাটিতে দি থৈ দিয়া আছে গোটেইকেইজুপি। এইজুপি হ'ল অপৰাজিতা। এইজুপিও বাৰিষা আহিছে, এতিয়া বৰষুণৰ পানী পাই আগ ওলাই আহিছে, ফুলো ফুলিবলৈ ধৰিছে। এইবিলাক ফুল ফুলিছে চব। এইজোপাও আগৰ ভিডিঅ'ত মই দেখাইছিলোঁৱে। এতিয়া এইবছৰ আকৌ নতুনকৈ কুঁহি আগ ওলাইছে, এইবিলাক ফুল ফুলিবলৈ ধৰিছে। ভিডিঅ'টো ইমানেই আছিল। ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।